বৰপেটা জিলাৰ কলগছিয়া আৰক্ষী চকীৰ অন্তৰ্গত খাৰবালি গাঁৱৰ আব্দুল ছালামৰ ল'ৰা লালচান বাদছা নামৰ মানসিক বিকাৰগ্ৰস্ত ল'ৰাজন ১৭ তাৰিখে আবেলি অনুমানিক ২টা বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হোৱা ল'ৰাজনৰ বয়স ১৮ বছৰ, ওখ ৫ ফুট, গাৰ ৰং শ্যাম বৰণীয়া। কলগছিয়া আৰক্ষী চকীত যোৱা ২০ তাৰিখে এখন এজাহাৰো দাখিল কৰা হয়। তারিখের পর আমার একটা ছোট ভাই বউ কথা করে না 10টার পরে থেকে হারাইছে 10টার পরে থেকে হারাইছে ভিতরে আমরা 3 দিন ধরে খোঁজ করতেছি পাইতেছি না খারবালি গ্রামের পর কলগাছি থানা যোগাযোগ করেন আর একটা নাম্বারে কল করেন 9126414592। আৰু যদি কোনো সদাশয় ব্যক্তিয়ে ল'ৰাজনক দেখা পায় তেনেহ'লে 7896765607 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। কলগছিয়াৰ পৰা মুজ্জামান হুছেইনৰ ৰিপৰ্ট, নিউজ 8।